দি দিয়ক আপুনি। নমস্কাৰ। নমস্কাৰ। এইজন আমাৰ সেই লখিমপুৰ জিলাৰ অন্তৰ্গত ২ নং ৰামপুৰ গাঁৱৰ নিবাসী শ্ৰী নন্দেশ্বৰ দৈমাৰী ডাঙৰীয়া। এইজন মানে এইজনক গাঁৱত পেটা বুলি পেলাইহে জানে, পেটা কাই বুলি মাতে বহুতে মৰমতে। ধুনীয়া মানুহ এইজন, হেৰি আজিলৈকে খাই বৈ আছে আৰু ঈশ্বৰ চৰণত। তেখেতলোকে বাথৌ ধৰ্মাৱলম্বী লোক ধুনীয়াকৈ, সেইজনো এজন গাঁৱৰ মুৰব্বী মানুহ। এখেতৰ এই পুত্ৰ পৰিবাৰ এইবোৰ আছে। এতিয়া বৰ্তমান ঘৰখনত এই ইটো সিটো কৰি মেলি মানে ভালকৈ চলি মেলি আছে আৰু। হয়, ধন্যবাদ দেই। আপোনাৰ এতিয়া বয়স কিমানমান হ'ল? মোৰ অঁ, মোৰ ৭৫মান বছৰত হৈছেগৈ। ভালে কুশলে খাব আৰু খাই বৈ ভালকৈ থাকক এইকেইদিন। জয় হে ঈশ্বৰ। অঁ, জয়।